Hey guys, কি খবৰ আপোনালোকৰ ভালে আছে নে আজি জানুৱাৰী 1 তাৰিখ ভাবিলো অলপমান ওলাই যাও আৰু কোট যাম কি কৰিম ভাবি পোৱা নাছিলো ভাবিলো দীপৰ বিলৰ সাইডে অলপমান গৈ আহো দেখিলে নে দীপৰ বিলৰ সাইডে আহিলো আহোতে ইমানে ট্ৰাফিক সন্ধিয়াই হৈ গল আৰু কি কৰিম সন্ধিয়া টাইমটো আৰু এনেকৈ ইমান ট্ৰাফিক অলপ যাওতে আৰু দেখিছে নে এতিয়াও মানুহ কমা নাই এতিয়া 6টা মান বাজিলে এনেকৈ গাড়ী ভিতৰ পৰা আৰু অলপ ফটো ভিডিও কৰিলো তেনেকৈ টাইমটো পাস কৰিলো তাতে দেখিছে নে এই ব্ল্যাক সাইডত খোৱা বস্তু আছে ভাবিলো ইয়াতে আৰু কিবা এটা খাই যাও খাই গুছি যাও আৰু আমি খোৱা বস্তু বেলেগ যিমান বস্তু উলালেও যেহেতু নেকি পৰ্ক খাই খুব ভাল পাও এয়া পৰ্ক ষ্টিক উলাই আছে ভাবিলো ইয়াৰ পৰা ষ্টিক দুটামান লৈ খাই আৰু যাও আজি 1 তাৰিখটো এনেকৈ গল আপোনালোকৰ কেনেকৈ গল জনাব বাই বাই